কৈ আহো যা গাহৰি দামটো ইমানে বাঢ়িলে মাল খাবলৈ এতিয়া দিগদাৰহে হ'ব এই মৰাটোৱেতো অকল মাল খাওঁ সেই সমানো খাই তই কি ভাল পাওঁ হয় টেষ্ট কৰি চাবি নি এবাৰ তয়ে খা খেঁচা মই নাখাওঁ সেইবোৰ কথাটো মিছা নহয় তাকে বস্তু পাতিৰ দাম আগৰ পৰা বাঢ়ি আছিলে তাকে আৰু এতিয়া যিখন নতুন চৰকাৰ গঠন হ'ল নাই সেইখনৰ পৰাতো গোটেইখিনিয়ে বেছি বাঢ়িলে আৰু কৰিবিনো কি আমিতো দুখীয়া মানুহ খাব লাগিবই বাৰু ব'ল গৈ থাকোঁ এই হ'ল নাই ইয়াৰ ঐ পলি আহা ঐ আহ গৈছো ৰ পলাশী পলাশী ক এয়া লচোন দে পুঠি মাছ কেইটামান আছে ভালকৈ টেঙেচি দি বনাবি কিন্তু টেঙেচি গছখিনি মৰি গ'ল নহয় এই যি আছে তাকে বনাবি যা হ'ব দে ঐ হেৰি শুনচোন ক খাবলৈ কিবা আছে নি বৰ ভোক লাগিছে অ' জলপানকে দিছোঁ ৰ লৈ আগে যা ঐ আহিলি ৰ মাৰ আগত খাই কমপ্লিট কৰ ৰ হেৰি তই পুনলৈ ফোন এটা লগা ৰ লগা আৰু বুট আনিবলৈ কৈছিলি নহয় কি হ'ল হেই নানিলে এইটোৱে তোৰ কি হ'ল মই মাল নেখাওঁ নহয় মই সেইবোৰ কি আনিম আকৌ তহঁতিহে আনিব লাগে তহঁতিহে মাল খাওঁ পেটটো খাইছোন এইটো হ'ব তই তালৈ ফোন এটা লগা হা নাম্বাৰটোৱে বিচাৰি নোপোৱা হ'লো ৰ কি হ'ল এইটো পানী মিক্স নকৰিলি নি পাহৰি থাকিলোঁ নহয় তই বৰ খেলি মেলি কৰ দেই এই পুনলৈ ফোন লগা লগাইছো ৰ হেল্ল' হেল্ল' এইটো মই তোলে ফোন লগাইছিলো সিহঁতে পালিহি সোনকালে কৰ সোনকালে কৰ খালি এটা কথা দেই ভণ্টি নকবি গম পাওঁ নহয় তাই তিনিটা বিহু একেলগে দেখাব এইবোৰ কথা গম পালে হ'ব সোনকাল কৰ মাৰ আগত শেষ কৰ এইটো বাঘ এইটো দে ল পানী দি থৈ দিছ খা কাৰা হৈছে খা কি দিলি এখন কাৰা নহয় দেই মাও আহিব হ'ল দেই পটাপট খা কেনেকুৱা সুন্দৰ ধুনীয়া বনাইছ ঐ তহঁতি কোনোবা এটা গান এটা গাচোন তই গাচোন তই গা মই গান গাব লাগে তহঁতি মাল খাবি মই গান গাই শুনাব লাগে গা কৈ তই ভাল গাৰ কাৰণেহে কৈছোঁ গা ৰ এটা মনত পৰিছে কল 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 এবিধ ফল কল খালে গাত হৈ হাতী সমান বল অ' মাই গড উকি মৰাদি মাৰিছে যে এইটো গান নে কবিতা কি গাবি এইটো এইটো কবিতাই তহঁতি মদৰ নিচাক ক'বই পৰা নাই তহঁতি কি গাই আছ হ'ব মই গৈ থাকোঁ লাহে লাহে যাবি দেই। দেৰি নকৰিবি কৰিবি আকৌ চাবি মোৰ মা আহিয়ে পোৱা নাই যা ভালকে যাবি এই খালে ডুঙে নোসোমাবিগে আকৌ ভালকে যাবি দেই কৰিবি আকৌ চিন্তা নকৰিবি সন্তি দুৱাৰ খোল দাদা তই মদ খাই আহিছ বাহিৰত যা ভিতৰত নোসোমাবি একদম মই নাই খোৱা অকণমান খাইছোঁ অকণমান দেখিছোঁ নহয় কিমান খাইছ তোক আৰু তোৰ লগৰকেইটা ক'লেও লাজ নাপাওঁ ভণ্টি তই কথাটো বেছিকৈ ভাবিছোঁ হ'ব ভাত খাই লহি দেউতা মোক আৰু যেন 25,000 টকা এটা লাগিছিল তোক পৰহি 15,000 দিছিলোঁহে আকৌ লাগেনে কাম এটাৰ বাবে লাগে দিবা নে দিয়া সেইটো কোৱা সদায় সদায় মই দি থাকিবলৈ নাই কাম ধান্দাটো তোৰ নায়েই পাপা নিদিলে নিদিওঁ বুলি কোৱা ৰাতিপুৱা মোৰতো গম নকৰিবা অ' মা তোৰ নেল পলিচটো ইমান ধুনীয়া লাগিছে কাৰ দোকানৰ পৰা লৈছিলি নো কৃষ্ণদাৰ দোকানৰ পৰা কিয় তোকো লাগে নেকি ই আই তহঁতিহে ল'ব পাৰো নেকি মই নোৱাৰো নেকি মোৰ মন যায় ল'বলৈ অ' কৃষ্ণ দা কি হলো দিয়ক না ভাল চাই এটা কি লাগে কেলে আপোনাৰ ওচৰত থকাটো আকৌ কি নেইল পলিচ মই জানো নহয় আপোনাৰ ওচৰত ভাল ভাল আছে ল অ' কৃষ্ণ দা নেইল পলিচটোৰ লগতে মৰম অকণমানো দিয়ক না হেই এইটো বিকাশ দালাটো নহয় নে হয় মোৰ ডাঙৰটো হলিচোন
গোটেইটো বাপেৰি আৰু কাইলৈ টাউনলৈ ওলাবিচোন, কাম কেইটামান আছে। কাইলৈ মালিকৰ ঘৰত মোৰ কাম কেইটামান আছে। এটা কাম কৰ, টাউনলৈ অহা দেওবাৰে যাওঁ। হ'ব তেনেহ'লে মোৰ লগতে ওলাবি। ঠিক আছে দে, চাহ দে। খা চাহ। এটা কাম কৰিবি, কাইলৈ ভাতটো আমাৰ ঘৰতে খাবিহি। মুৰ্গী মাংস আধা কেজিকৈ আনিম। কাইলৈ মই নোৱাৰোঁ, কাইলৈ মোৰ কাম এটাও আছে। ঠিক আছে বাৰু দে, তেতিয়াহ'লে একেবাৰে দেওবাৰকৈ আহিবি। হ'ব, এতিয়া মই গৈ থাকোঁ। যা। ঐ চালি থাক। যা। পলাশী, পলাশী, অঁ ক দাদা। এই গাটো কিবা দুৰ্বল দুৰ্বল লাগিছে অ'। অঁ কি হ'ল আকৌ তোৰ? চাওঁ কি হৈছে তোৰ? তেনেকৈ একো হোৱা নাই, গৰমটো বেছি পৰিছে যেন, সেইটো কাৰণে চাগে অকণমান গাটোকে বেয়া লাগিছে। তই কাইলৈ কামত যাব নালাগে, ঘৰত থাক। ভণ্টি, কামলৈ নগ'লে ঘৰখন চলিব কেনেকৈ? মা দেউতাইতো আমাক সৰুতে এৰি থৈ গ'ল, আৰু তোৰ পঢ়া খৰচৰ লগতে ঘৰখনৰ খৰচ কেনেকৈ উলিয়াইছোঁ সেয়া কেৱল মই জানো আৰু ভগৱানে জানে। আৰু তইয়োতো লাহে লাহে ডাঙৰ হৈ আহিছ, তোকো বিয়া দিব লাগিব, তাৰ কাৰণে পইচা গোটাব লাগিব। হ'ব, তই মোৰ বিয়াৰ কথা চিন্তা কৰিব নালাগে। চাওঁ অঁ তোৰচোন বহুত জ্বৰ উঠি আছে, মই ৰুমাল এখন তিয়াই আনো। হেল্ল', মালটো কি হ'ল? মই সেইবোৰ একো নাজানো, মোৰ ৰাতিৰ ভিতৰত পইচা লাগিব। যদি নাপাওঁ কথা বেয়া হৈ যাব। ঠিক আছে। ঐ, মালটো জেং লাগিছে বে। হয় দেই। ঐ শুনাচোন, কোৱাচোন। তোক সুধিছো নি? মোৰ কথা আছে তাইৰ লগত। পিছে ক'ত যোৱা তোমালোক? তোমাক কিয় লাগে? অঁ কিয় লাগে? তোক সুধিছো নেকি? আমাৰ কথা এই লগত আছে, তই মনে মনে থাক। পিছে ব'লা তোমাক মই থৈ আহোঁ। ধন্যবাদ, কিন্তু আমি খোজকাঢ়ি যাব পাৰিম। আৰে একো নহয়, ব'লা। ঐ এই দে ছোৱালী মানুহৰ হাত নধৰিবি, এই দে। ঐ তই চুপ থাক। দাদা তই মোৰ ভণ্টিৰ গাত হাত দিবলৈ সাহস বাদ ক'ত দে। পালি? নেক্সট টাইম যদি দাদা। ভণ্টি আশে পাশে দেখোঁ ন, কথা বেয়া হৈ যাব। দাদা ব'ল। কি চাই আছিলি তই? ধৈৰ্য ধৰ, চব সময়তে চব কাম নহয়। তাৰ ইমান সাহস, মোক হাত দিব পৰা হ'ল। পিছে তই এতিয়া তাক কি কৰিম বুলি ভাবিছ? তাক একো কৰিব নালাগে, যি কৰিব লাগে বুজিছই নহয়। ঐ আজি আমাৰ গাঁৱত ভাওনা আছে নহয়, তহঁত পিছে ভাওনা চাবলৈ যাবি নাই? যাম, মোলৈ দিবি। ঐ তহঁতি যাবি নাই? অঁ যাম, পিছে তই যাবি নাই? জানো, যদি দাদা যায় তেতিয়া যাম। লা 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 লা। অঁ সেইজনী কল্পা নহয়নে বাৰু? হয় হয়, বৌ কল বাই ফেলাচোন। আৰু তহঁতি গোটেইকেইজনী কলৈ গৈছিলিনো মোক নোকোৱাকৈ? ঐ তোক কথা এটা কোৱা হোৱাই নাই নহয়। কি কথা কচোন? আজি আমাৰ গাঁৱত ভাওনা আছে, যাবি নাই পিছে? আয়ো মই ভাওনা চাবলৈ নাযাওঁ দেই। আয়ো যোৱাবাৰ ভাওনা চাবলৈ যাওঁতে গোটেই গাঁৱৰ ল'ৰা সোপাই যিহে কৰিলে, এইবাৰ নাযাওঁ পাই। একো নাই দে, ওলাবি, এইবাৰ ভাল ল'ৰা এটা চাই দিম তোক। ইচ কি যে কৰ লাজি লাগে পাই। হেল্ল', এই শুনচোন, মোক পইচা কেইটামান দৰকাৰ হৈছিলে। হেল্ল', অঁ কওকচোন।
শুনচোন মোক পইচা কেইটামান দৰকাৰ হৈছিলে ৰচোন তোক মই কল বেক কৰি আছোঁ মই মানে ইম্পৰ্টেণ্ট কাম এটাত ওলাই আহিলোঁ অঁ হ'ব দে কাইলৈ ফোন কৰোঁ অঁ অভিলে কওঁ সি কিবা এটা উপায় দিব পাৰে হেল্ল' অঁ হেল্ল' অভি শুন না কথা এটা আছিলে অঁ কচোন মই বৰ ডাঙৰ বিপদ এটাত পৰিলোঁ মোক যেন 15 লাখ টকা লাগিছিলোঁ তই কিবা কৰি মোক হেল্প কৰ না পইচাটো মেনেজ হৈ যাব কিন্তু তাৰ বাবে তয়ো মোক এটা হেল্প কৰিব লাগিব কি হেল্প তই যি কৰ মই তাকে কৰিম তই মোক খালি 15 লাখ টকাটো যোগাৰ কৰি দে ঠিক আছে তেতিয়াহ'লে তই মোক কাইলৈ লগ কৰিবিচোন ঠিক আছে হ'ব দে মই তোক কাইলৈ লগ কৰিম এই দে ঐ এই দে বল দরজা খোল মুখ যাবলে দরজা খোল মুখ যাবলে দে এইটো সময়ততো তাই ঘৰত থাকে আজি ক'ত গ'ল অঁ হেল্ল' এই ভণ্টি গৈছিল নেকি তহঁতৰ ঘৰলৈ নাই যোৱা ন হ'ব দে ঠিক আছে ক'ত গ'ল তাই অঁ হেল্ল' এই আমাৰ ভণ্টি গৈছিল নেকি অঁ ঠিক আছে হ'ব দে ভণ্টি তোৰ কি হ'ল ভণ্টি ভণ্টি তোক এইবোৰ কোনে কৰিলে ভণ্টি কি হৈছে ভণ্টি মোক ক ভণ্টি আৰে কান্দিছ কিয় ভণ্টি কান্দিছ কিয় বিবেকে মোৰ লগত বহুত বেয়া কাম কৰিলে কি মই জীৱনতে ভবা নাছিল সি যে এনেকুৱা কৰিব বুলি চালা কুকুৰ তাহাঁতক আজি মই বিবেক দাদা
ঐ উম, বিবেক ক'ত আছে নাই 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 মই গম নাপাওঁ সঁচা কথা ক নাই নাই মই গম নাপাওঁ তই মোৰ লগৰ সেইটো এইবোৰ কৰিব লাজ নালাগিল কিয় কৰিলি এইবোৰ ক তই ক মোক ক্ষমা কৰি দে পূৰ্ণ মোৰ ভুল হৈ গ'ল টকাৰ অভাৱত মোক কৰিব লগা হ'ল পূৰ্ণ বন্ধু বুলি মোক ক্ষমা কৰি দে পূৰ্ণ ক্ষমা আৰু তোক এতিয়াও নকৰোঁ এই মানুহকে দেখাই নামঘৰলৈ গ'লেনো কি হ'ব ভিতৰি যিবিলাক কথা শুনিবলৈ পাইছো হয় দেই এনেকুৱা মানুহক আমাৰ সমাজৰ পৰা আঁতৰাই ৰাখিব লাগে হয় হয় নহ'লে উঠি অহা ছোৱালীবোৰে কিডালনো শিক্ষা ল'ব এইবোৰৰ পৰা হয় হয় ঐ বিবেক ক'ত আছে মই গম নাপাওঁ বিবেক বিবেক ঐ ক'ত পলাইছ তই ৰ তই তই মোৰ ভণ্টি গাত হাত দিয় হা মোৰ ভণ্টি গাত হাত দিয় দাদা ভণ্টি তোক মাৰিছি দাদা দাদা ভণ্টি ভণ্টি দাদা ভণ্টি এই ভণ্টি তই কিয় এনেকুৱা কৰিলি ভণ্টি কিয় এনেকুৱা কৰিলি তোৰ অবিহনে মই কেনেকৈ থাকিম ভণ্টি কিয় এনেকুৱা কৰিলি ভণ্টি কিয় এনেকুৱা কৰিলি ভণ্টি কিয় দাদা এনেকুৱা কৰিলি ভণ্টি তোৰ একো হোৱাটো মই নিবিচাৰো আৰু মই যি কৰিলো ভালে কৰিলো দে এনেও মানুহৰ আগত মুখ উলিয়াব নোৱাৰা হলোৱেই ভালকে থাকিবি দাদা ভণ্টি নাপায় ভণ্টি নাপায় ভণ্টি এই ভণ্টি ভণ্টি চকু মেল ভণ্টি চকু মেল ভণ্টি 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 চকু মেল ভণ্টি চকু মেল ভণ্টি কিয় এনেকুৱা কৰিলি ভণ্টি 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 চকু মেল ভণ্টি আজি পলাশীলৈ বৰকৈ মনত পৰিছে কেনেকৈ যে কিবোৰ হৈ গ'ল তাইৰ লগত আকৌ যেন মাতিমগৈ তাইক আমাৰ লগত একেলগে ঘূৰিবলৈ মনৰ কথাবোৰ পাতিবলৈ সঁচাকৈও তাইৰ কথা মনত পৰিলে এনেকুৱা নালাগে যেন তাইৰ আৰু মাজত নাই ঐ ভণ্টি
ভণ্টি ভাঙি চিঙি বুকুখন আউসি হ'ল মোৰে মন পোহৰ বিচাৰি